নমস্কাৰ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজিৰ দিনটোৰ সমগ্ৰ ৰাজ্যকে ধৰি দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৱাকালি পশ্চিমবংগত পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাটোত কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে এখন মালবাহী ৰেলে, যাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছখনৰ দুটা ডবা লাইনচ্যুত হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি যায় মালবাহী ট্ৰেইনখনৰ কেইবাটাও ডবা। আৰু এই দুৰ্ঘটনাটোত বৰ্তমানলৈকে 9জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু 30জন লোক আহত হোৱা খবৰ পোৱা গৈছে। লগতে ৰেলৱে বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ জয় বাৰ্মা সিনহাই কোৱা মতে মালবাহী ৰেলখনৰ চালক আৰু সহচালকৰ মৃত্যু হৈছে। লগতে মৃত্যু হৈছে 6গৰাকীকৈ যাত্ৰী আৰু বাকী আহতসকল কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰী বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পশ্চিমবংগত সংঘটিত উক্ত ৰেল দুৰ্ঘটনাত হোজাই, লংকা আৰু লামডিঙৰ পৰাও গৈছিল বহু যাত্ৰী। হোজাইৰ পৰা 28গৰাকী যাত্ৰী, লংকাৰ পৰা 23গৰাকী যাত্ৰী আৰু লামডিঙৰ পৰা প্ৰায় 40গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য আৰু আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। আৰু ইয়াৰ উপৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ 10 লাখ টকাৰ এককালীন সাহায্য আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকৰ প্ৰতি 2.5 লাখ টকাৰ এককালীন সাহায্য ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু আমি জানিব পৰা মতে উত্তৰ বংগৰ নিউ জলপাইগুৰি ষ্টেচন পাৰ হৈ ৰঙাপানী ৰেল ষ্টেচনৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু জানিব পৰা মতে একেটা ট্ৰেকতে আহিছিল 2খন ৰেল। আৰু এই দুৰ্ঘটনাত আহতসকলক ইতিমধ্যে উত্তৰ বংগৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আৰু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে স্বয়ংক্ৰিয় সংকেত বিকল হোৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। আজিৰে পৰা ভয়াৱহ ৰূপ ল'ব বতৰে। ৰাজ্যৰ 8খন জিলাত ৰেড এলাৰ্ট, 12খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু 15খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। দৰ্শকসকল, বিগত কিছুদিনৰে পৰা ৰাজ্যত বতৰে লৈছে সংহাৰী ৰূপ, কিন্তু ইয়াৰ মাজত ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে। কোকৰাঝাৰ জিলা, চিৰাং জিলা, বঙাইগাঁও জিলা, গোৱালপাৰা জিলা, বাক্সা, তামুলপুৰ, বৰপেটা আৰু ডিমা হাছাও জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। লগতে ধুবুৰী জিলা, বজালী জিলা, দৰং, নলবাৰী, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং, গোলাঘাট, কাছাৰ আৰু কৰিমগঞ্জ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। আৰু ইয়াৰ উপৰি দক্ষিণ শালমাৰা, কামৰূপ মহানগৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, হোজাই আৰু লগতে হাইলাকান্দি জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। আৰু বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহত অতিপাত বেছি পৰিমাণে বৰষুণ হ'ব বুলি ঘোষণা কৰিছে। আৰু লগতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। ঈদৰ দিনাই মক্কাৰ পৰা আহিছে অসমৰ প্ৰতি এটা দুখবৰ। এইবাৰ হজ কৰিবলৈ গৈ অসমৰ 4গৰাকী হজ যাত্ৰী হজ কৰি থকা অৱস্থাতে মক্কাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় হজ কমিটিৰ গাফিলতিৰ বাবে হজ যাত্ৰীৰ মৃত্যু হোৱাৰ অভিযোগ ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ। কেন্দ্ৰীয় হজ কমিটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ হজ যাত্ৰীক গুৰুত্ব নিদিয়াৰো অভিযোগ নেকিবুৰ জামানৰ। আৰু আমি জানিব পৰা মতে কাছাৰৰ জাছিৰ উদ্দিন মজুমদাৰ, বৰপেটাৰ জেৰিনা বেগম আৰু কাছাৰৰ ছাইফুদ্দিন বৰভূঞা, লগতে হাইলাকান্দিৰ চালেহা বেগম বৰভূঞাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। অসমৰ হজযাত্ৰীসকলক উপযুক্ত থকা খোৱাৰ ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰে অধিবক্তা নেকিবুৰ জামানে জনোৱা অনুসৰি কেন্দ্ৰীয় হজ কমিটিক কেইবাবাৰো অভিযোগ দিছে এই বিষয়ত, কিন্তু কেন্দ্ৰীয় হজ কমিটিয়ে এই বিষয়ত গুৰুত্ব নিদিয়াৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি তেওঁ মন্তব্য কৰে। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এৰি দিব কেৰেলাৰ ৱায়নাড লোকসভা সমষ্টি। সংসদৰ নিম্ন সদনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীক প্ৰতিনিধিত্ব কৰিব ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এৰি দিয়াৰ পিছত
খালী হোৱা ৱায়নাড লোকসভা আসনৰ পৰা উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সোমবাৰে এই তথ্য সদৰি কৰে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত খাৰ্গে সংবাদ মাধ্যমক জনায় এই কথা। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰাহুল গান্ধীয়ে 2টা লোকসভা সমষ্টিত জয়লাভ কৰিছিল, কিন্তু নিয়ম অনুসৰি তেওঁ এটা সমষ্টি এৰি দিব লাগিব। ৰাহুল গান্ধীয়ে ৰায়বেৰেলীৰ আসনখন নিজৰ হাতত ৰাখিব আৰু আমি সিদ্ধান্ত লৈছোঁ যে প্ৰিয়ংকা গান্ধীয়ে ৱায়নাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আলোচনাত উপস্থিত আছিল কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ সোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰা। দৰ্শকসকল, আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। দেশৰ কোটি কোটি কৃষকলৈ সুখবৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যোৱাকালি 18 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমোৱাই দিলে PM কিষাণ নিধিৰ 17 নং কিস্তিৰ ধন। কেন্দ্ৰীয় চৰকাৰে দেশৰ কোটি কোটি কৃষকক প্ৰতি বছৰে 6,000কৈ টকা প্ৰদান কৰি আহিছে। প্ৰতি বছৰে 3টা কিস্তি প্ৰদান কৰি আহিছে কৃষকসকলক। আৰু এই 6,000 টকাৰ অন্তৰ্গত যোৱাকালি 2,000 টকা প্ৰত্যেকগৰাকী কৃষকৰ একাউণ্টত ধন আদায় দিয়ে মোদী চৰকাৰে। কিন্তু এই PM কিষাণৰ ধন আপোনাৰ একাউণ্টত সোমাইছেনে নাই, কেনেকৈ পৰীক্ষা কৰিব আপুনি? আৰু এই প্ৰক্ৰিয়াটো জানিবলৈ হ'লে প্ৰথমে আপুনি pmkisan.gov.in ৱেবছাইটত যাব লাগিব আৰু তাৰপিছত হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যনত গৈ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব লাগিব। আৰু বেনিফিচিয়াৰী ষ্টেটাছত গৈ আপোনাৰ আধাৰ নম্বৰ বা বেংকৰ একাউণ্টৰ নম্বৰ তাত ভৰাব লাগিব। আৰু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ পাছত গেট ডাটা অপশ্যনত গৈ আপোনাৰ ধন সোমাইছেনে নাই আপুনি জানিব পাৰিব।